UPPLৰ দলৰ পৰা আৰু মোৰ নাম বাবুৰাম বসুমতাৰী। মই বৰচলা সমষ্টিত এইবাৰ UPPL দলৰ পৰা প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছোঁ। আমাৰ দলে মাননীয় আমাৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই মোক ওলাইছে আৰু জিকাৰ পিছত মই নিশ্চয় ৰাইজৰ কাম কৰিম। দৰিদ্ৰ নিচলা লোকসকলৰ কাৰণে মই চিন্তা কৰিম। যিবিলাক বৰচলা সমষ্টি অঞ্চলত যিমানখিনি সমস্যা আছে সেইবিলাক মই সমাধান কৰিবলৈ বা পূৰণ কৰিবলৈ চেষ্টা কৰিম। মূল যুঁজ কাৰ লগত হ'ব, কংগ্ৰেছ নে বিজেপি? মূল যুঁজ তিনিকোণীয়া হ'ব, কংগ্ৰেছ, বিজেপি আৰু UPPL। বড়ো ভোট তাত যথেষ্ট সংখ্যক বড়ো ভোট তৃতীয় স্থানত আছে। হয় হয়, বড়ো কিমান ভোটাৰ আছে বড়ো সম্প্ৰদায়ৰ? 32,000 আৰু অসমীয়া ভোট আছে যথেষ্ট। কেনেধৰণে আগবাঢ়িব? এইটো মই বিভিন্ন জনগোষ্ঠীৰ মাজত মই প্ৰচাৰ চলাম আৰু সকলো জনগোষ্ঠীক মই চেষ্টা কৰিম যে বৰচলা অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে মোক ভোট দি ট্ৰেক্টৰ চিনাকি ভোট দি জয়যুক্ত কৰিবলৈ প্ৰমোদ বড়োৱে প্ৰচাৰ চলাবলৈ আহিব। আহিব নিশ্চয় আহিব। দিয়ক।